দি চাইছোঁ কি হয় দেখিবলৈ পাইছে মই ফেভিকল Hey guys, what's up? মই বকুল মোৰ ইউটিউব চেনেল আসামিজ ক্ৰেজি বুলি আপোনাক স্বাগতম জনালোঁ। বন্ধুসকল মই নতুন এক্সপেনচিভ ভিডিঅ' কিছুমান আপোনালোকক লৈ আহোঁ অদ্ভুত ভিডিঅ' ঠিক তেনেকুৱা ধৰণৰ আজি ভিডিঅ'টো অলপ অদ্ভুত হয় কিন্তু আপোনালোকে প্লিজ লাইক নকৰে আৰু লাইক কৰিব যিমান পাৰে শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰকচোন মোক কেনেকুৱা লাগে ভিডিঅ'টো আপোনালোকৰ কমেণ্টে মোক বহুতখিনি উৎসাহ দিয়ে হয় আজি ভিডিঅ'টো এনেকুৱা ধৰণৰ হয় আমি সাধাৰণতে আঠাৰ ভিতৰত জানো বিশেষকৈ ফেভিকুইক বা ফেভিকল ফেভিকুইক এইটো যাক কয় আৰু ফেভিকল এইটোতো আমি নাম জানা বুলি জানো যোনটো ফেভিকুইক হয় বেছি ষ্ট্ৰিক হয় বা বেছি কাঢ়া হয় গতিকে এই দুইটা আঠা যদি আমি মিক্স কৰোঁ তেনেহ'লে কি ৰিয়েকশ্যন হ'ব পাৰে বা অথবা এই দুটা মিক্স কৰিলে কেনেকুৱা ধৰণৰ অদ্ভুত ধৰণৰ এটা আঠা উদ্ভাৱন হ'ব পাৰে আহক আজি এই দুটা মিক্স কৰি চাওঁ কি হয় বন্ধুসকল এক্সপেৰিমেণ্টটো কৰিবৰ কাৰণে আমাৰ ওচৰত আছে এখন প্লেট আৰু এই প্লেটখনত আমি এতিয়া যদি ফেভিকুইক দিওঁ আৰু ফেভিকল দিওঁ আৰু মিক্স কৰোঁ কি হ'ব পাৰে হয় টেষ্ট কৰোঁ আহক আমি প্ৰথম দিম ফেভিকল চাওঁ ই এটা ভাল আঠা হয় গতিকে এইটো প্ৰথম দি চাইছোঁ কি হয় দেখিবলৈ পাইছে মই ফেভিকলটো দিছোঁ যিমানখিনি পৰিমাণৰ হয় ইমানখিনি পৰিমাণৰ উপযুক্ত হ'ব গতিকে আমাৰ ওচৰত যিহেতু আছে ফেভিকুইক দুটা গতিকে আমি ইমানখিনি পৰিমাণৰ আঠা দিলোঁ এতিয়া যদি আমি ফেভিকুইকটো দিওঁ কি হ'ব পাৰে চাওঁ আহক এটা ফেভিকুইকটো বহুত ধৰণৰ টান আঠা হয় গতিকে এইটো দি চাওঁ কি হয় চাওক মই অলৰেডি খুলিলোঁ খোলাৰ পিছত এতিয়া ফেভিকুইকটো মিক্স কৰিছোঁ চাওক চাই থাকক আপোনালোকে মই ইয়াত দিলোঁ দেখিবলৈ পাইছে মই গোটেইখিনি দি দিলোঁ ইয়াত সম্পূৰ্ণভাৱে মই যিমানখিনি আছিলে সম্পূৰ্ণভাৱে দি দিলোঁ ইয়াত আৰু নাই দেখিবলৈ পাইছে এতিয়া আমি এইটো মিক্স কৰোঁ আহক কি হয় আহক এতিয়া আমি মিক্স কৰোঁ দুইটা দেখিবলৈ পাইছে মই মিক্স কৰিছোঁ মিক্স কৰোঁতে কি হৈছে দেখিছে মই মিক্স কৰিলোঁ অলৰেডি এতিয়া বন্ধুসকল মই অলৰেডি মিক্স কৰিলোঁ কিন্তু এই আঠাটো আমি কেনেকুৱা ধৰণৰ টেষ্ট কৰিম বৰ্তমানলৈ অলপ বেলেগ ধৰণৰ এটা চেণ্ট ওলাইছে যোনটো চেণ্ট অলপ সহ্য কৰিব পৰা ধৰণৰ নহয় গতিকে এইটো কৰিলোঁ আৰু এতিয়া যদি আমি হাতত লগাই চাওঁ কিমান ধৰণৰ এটা হেভি বা কিমান ধৰণৰ কাঢ়া আঠা হ'ব পাৰে গতিকে আমি টেষ্ট কৰোঁ আহকচোন মই এয়া অলৰেডি হাতত লগালোঁ এয়া চাওঁ মই হাতত তাত দুইটা আঙুলিত মই লগাই দিছোঁ অলপ টান হ'ব লাগিলে মই ফুকি দিছোঁ দেখিবলৈ পাইছে বহুত ধৰণৰ টান এটা আঠা উৎপন্ন হৈছে ইয়াৰ পৰা দেখিবলৈ পাইছে কিন্তু এইখিনিতে মই কৈ দিওঁ যে এই দুটা মিক্স কৰাৰ ফলত দেখিবলৈ পাইছে ফেভিকুইকে ফেভিকলকো আনকি টান কৰি পেলাইছে চাওক কিমান কাঢ়া হয় ফেভিকুইকটো যাৰ কাৰণে ফেভিকলকো আনকি হাৰ্ড কৰি পেলাইছে টান কৰি পেলাইছে এটা বেলেগ ধৰণৰ ৰূপ লৈছে ই দেখিবলৈ পাইছে গতিকে ভিডিঅ'টো কেনেকুৱা পালে ভাল লাগিলে নিশ্চয় এনেকুৱা ধৰণৰ এক্সপেৰিমেণ্ট ঘৰত কৰি চাবলৈ ট্ৰাই কৰিব কিন্তু সাৱধানে ট্ৰাই কৰিব গতিকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই থাকিবলৈ আপোনালোকে প্লিজ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব টাইপ কৰিব